নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ ফাইনেলি আৰআৰবিৰ অফিচিয়েল নটিফিকেশ্যন আহি গ'ল এনটিপিচিৰ ভেকেঞ্চিৰ প্ৰায় ৩৫,০০০ ওপৰত পদ মুকলি হৈছে আৰু ইয়াতে এইচএছ পাছৰ কাৰণেই আছে ১০,০০০তকৈ ওপৰত পদ আৰু বাকীখিনি পদ গ্ৰেজুৱেটসকলৰ বাবে তো এই পদবোৰ আমাৰ এনএফআৰৰ কাৰণে অৰ্থাৎ গুৱাহাটীৰ কাৰণে কিমানবোৰ আছে তথা কোনটো পদৰ কি আছে কি ধৰণৰ যোগ্যতা থৈ দিছে সকলোখিনি মই আপোনালোকক ক'ম আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট ফাইলটো প্ৰায় ৭১টা পেজ আছে এই ফাইলটোত তো আপোনালোকে এইটো ডাউনলোড কৰি ল'ব পাৰিব বাৰু ডেছক্ৰিপশ্যনৰ পৰা পিছত চেণ্ট্ৰেলাইজ এমপ্লয়মেণ্ট নটিচ 01/2019 তো চাওক এখন কিতাপৰ দৰে ডাঙৰ এই গোটেই এডভাৰটাইজমেণ্টটো আৰু ১ মাৰ্চৰ পৰা ইয়াৰ অনলাইন আবেদন আৰম্ভ হ'ব আৰু ৩১ তাৰিখলৈকে অনলাইন আবেদন চলিব আৰু পে'মেণ্ট কৰাৰ কাৰণে ৫ তাৰিখলৈকে ৫ এপ্ৰিললৈকে সুযোগ দিছে যদি চালান কাটি পে' কৰে তো ইয়াতে চাব এই পোষ্ট কেইটা মই আজি ৰাতিপুৱা এটা ভিডিঅ' বনাই আপোনালোকক অলৰেডি এটা এডভাৰটাইজমেণ্ট দেখুৱাই দিছিলোঁ সেইটোৱেই মাথো তাতে ভেকেঞ্চিখিনি উল্লেখ নাছিলে তো এইকেইটা পদৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব ১৮ পৰা ৩০ বছৰ বয়স হ'ব লাগিব এইখিনিত থাকিলে আপুনি এপ্লাই কৰিব পাৰিব OBC STৰ কাৰণে এজ ৰিলেকশ্যন আছে জুনিয়ৰ ক্লাৰ্ক কম টাইপিষ্টৰ যিটো ইয়াতে ৪,৩০০ পদ আছে একাউণ্ট ক্লাৰ্ক কম টাইপিষ্টৰ আছে ৭৬০টা জুনিয়ৰ টাইম কিপাৰ ১৭টা ট্ৰেইন ক্লাৰ্কৰ আছে ৫৯২টা কমাৰ্চিয়েল কম টিকেট ক্লাৰ্কৰ ৪,৯৪০ মুঠ ১০,৬২৮টা পদ আছে হায়াৰ ছেকেণ্ডাৰী পাছৰ আৰু গ্ৰেজুৱেট লেভেলৰ পোষ্টবোৰ এনেকুৱা ধৰণৰ ট্ৰেফিক এছিষ্টেণ্টৰ মুঠ 88টা গুডছ কাৰ্ডৰ আছে ৫,৭৪৮টা ছিনিয়ৰ কমাৰ্চিয়েল কম টিকেট ক্লাৰ্কৰ আছে ৫,৬৩৮টা ছিনিয়ৰ ক্লাৰ্ক কম টাইপিষ্টৰ ২,৮৭৩টা জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কম টাইপিষ্টৰ ৩,১৬৪টা ছিনিয়ৰ টাইম কিপাৰৰ ১৪টা কমাৰ্চিয়েল এপ্ৰেণ্টিছৰ ২৫৯টা ষ্টেচন মাষ্টাৰ যিটো আছে ৬,৮৬৫টা মুঠ ২৪,৬৪৯ এই পদকেইটা গ্ৰেজুৱেটৰ কাৰণে ১৮ বছৰৰ পৰা ৩৩ বছৰ সময় সীমাৰ ভিতৰত থাকিলে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব যদি জেনেৰেল কেণ্ডিডেট তো এতিয়া আমি বাকীখিনি বস্তু চাওক ইয়াতে সকলোবোৰ উল্লেখ আছে এফালৰ পৰা গোটেইবোৰ উল্লেখ কৰিম নিগেটিভ মাৰ্কিঙৰ কথা ইয়াতে আগতে উল্লেখ আছে 1/3 অৰ্থাৎ এটা ভুল হ'লে 3 ভাগ নম্বৰ যাব 1ৰ 3টা ভুল হ'লে 1 নম্বৰ যাব আপোনাৰ তো ইয়াতে তাৰ পাছত আমি চাওঁ এজৰ ওপৰত যিখিনি ৰিলেকশ্যন দিয়া আছে সেইখিনি গোটেই এডভাৰটাইজমেণ্টটো এফালৰ পৰা মই আপোনালোকক দেখুৱাই গৈ আছোঁ কোনে কোনে এপ্লাই কৰিব পাৰিব আমাৰ ভাৰতবৰ্ষৰ নেপালৰ চিটিজেন হ'লেও এপ্লাই কৰিব পাৰিব ভূটানৰ পৰাও পাৰিব তো ইয়াতে তাৰ পাছত দিছে এজ লিমিট প্ৰথম যিটো আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ পষ্ট অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী 18 পৰা 30 বছৰ সময়সীমা তো এই সময়সীমা ৰাতিপুৱা মই কৈছোঁ আপোনালোকক এইখিনি তো যদি OBC হয় তেনেহ'লে 3 বছৰৰ এজ ৰিলেকশ্যন আছে অৰ্থাৎ 33লৈকে পাৰিব SC ST হ'লে 35লৈকে 5 বছৰ যিহেতু সময়সীমা দিয়া আছে আৰু PWDৰ কাৰণে 10 বছৰ দিয়া আছে তো ইয়াৰ পিছত যেটো গ্ৰেজুৱেট লেভেলৰ হেতু 18 পৰা 33 বছৰলৈকে OBCৰ 3 বছৰ SCৰ 5 বছৰ এজ ৰিলেকশ্যন দিয়া আছে তো ইয়াৰ পিছত চাব এপ্লিকেশ্যন ফিজ বা এক্সামিনেশ্যন ফিজ সকলো কেণ্ডিডেটৰ OBC আৰু জেনেৰেলৰ হ'লে 500 টকা আৰু যদি আপুনি PWD ফিজিক্যালি হ্যান্ডিক্যাপ অথবা আপুনি ফিমেল অৰ্থাৎ ছোৱালীসকলৰ কাৰণেও বিশেষ ৰেহাই দিছে ট্ৰেন্সজেন্ডাৰ বা এক্স সাৰ্ভিসমেন বা SC বা ST বা মাইনৰিটি কমিউনিটি বা ইকনমিক্যালি ব্যাকৱাৰ্ড অৰ্থাৎ আপোনাৰ যদি ৰেচন কাৰ্ড আছে এই কন্ট্ৰোলৰ কাৰ্ড বুলিও ক'ব পাৰে তো এই কাৰ্ড আছে যদি আপুনি 250 টকাতে হৈ যাব আৰু ফিজটো 500 টকাৰটো 400 টকা ৰিফাণ্ড কৰিব 250 টকাটো 250 ৰিফাণ্ড কৰিব পিছত যদি আপুনি এক্সামটো এটেম্প কৰে আৰু এক্সামৰ প্ৰসেস কেইটা আমি আকৌ এবাৰ চাই লওঁ CBT 1 আৰু CBT 2 দুটা হ'ব CBT 1ৰ যিটো সিলেবাস হেতু ইয়াতে এনে কৈ দিছে জেনাৰেল এৱাৰনেছৰ 40 নম্বৰ ম্যাথমেটিক্সৰ 30 নম্বৰ জেনাৰেল ইন্টেলিজেন্স অৰ্থাৎ ৰিজনিংৰ 30 নম্বৰ মুঠ 100 নম্বৰ থাকিব মানে 100টা প্ৰশ্ন 100 নম্বৰ থাকিব 90 মিনিট অৰ্থাৎ 1.5 ঘণ্টাৰ সময়সীমা যদি ইয়াতে আপুনি কোৱালিফাই কৰে তেনেহলে CBT 2 দিব লাগিব ইয়াতে সিলেবাসটো সম্পূৰ্ণ উল্লেখ কৰিছে ম্যাথমেটিক্স জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিং জেনাৰেল এৱাৰনেছ পিছত আপোনালোকৰ লগত এই যেটো সিলেবাস দিছে সম্পূৰ্ণ আমি আলোচনা কৰিম তো ইয়াৰ পিছত যেটো আছে এইটো যদি কোৱালিফাই কৰে আপুনি তেনেহলে আপোনাক CBT 2 লৈ মাতা হ'ব যেটো হৈছে এই ধৰণৰ তো CBT 2ৰ সিলেবাসটো এনেকুৱা হ'ব 90 মিনিটৰে হ'ব জেনাৰেল এৱাৰনেছৰ 50টা ম্যাথমেটিক্সৰ 35টা আৰু ৰিজনিংৰ 35টা মুঠ 120টা প্ৰশ্ন থাকিব তো এইটো অকনমান প্ৰথমটোতকৈ টান হ'ব আৰু দুয়োটা ক্ষেত্ৰতে নিগেটিভ মাৰ্কিং আছে 1/3 অৰ্থাৎ 3টা ভুল হ'লে 1 নম্বৰ কটা যাব ইয়াতেও সিলেবাসটোৰ উল্লেখ আছে গোটেইখিনি তো ইয়াতে কেইটামান পদৰ কাৰণে টাইপিং স্কিল টেষ্ট হ'ব যেনে এটো সিনিয়ৰ ক্লাৰ্ক কম টাইপিষ্ট জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কম টাইপিষ্ট তো এইবোৰ পদৰ কাৰণে এই দুটাৰ কোৱালিফাই কৰাৰ পিছতো আপুনি টাইপিং টেষ্ট দিব লাগিব তো ইয়াৰ পিছত
অন্য হেৰি আছে পাৰ্সোনেল কম্পিউটাৰ অনলি উইদাউট এডিটিং টুল এণ্ড স্পেল চেক এবিলিটি টাইপিং কৰিব লাগিব আপুনি 30টা ৱৰ্ড প্ৰতি মিনিটত পাৰিব লাগিব ইংৰাজী হ'লে হিন্দী হ'লে 25টা ৱৰ্ড প্ৰতি মিনিটত পাৰিব লাগিব তো এইখিনি 30 মিনিটৰ ভিতৰত আপুনি টাইপিং কৰি দেখুৱাব পাৰিব লাগিব তো তাৰ পাছত আছে ডকুমেণ্ট ভেৰিফিকেশ্যন তাৰোপৰি যিটো ষ্টেচন মাষ্টাৰ পোষ্ট আছে সেইটোৰ কাৰণে ইয়াতে চাওক অলৰেডি উল্লেখ আছে এই প্ৰথম এইকেইটা পদৰ কাৰণে টাইপিং স্কিল টেষ্ট হ'ব তো মাজতে এটা পদৰ কাৰণে ট্ৰেইনছ ক্লাৰ্ক কমাৰ্চিয়েল হেৰি ক্লাৰ্ক এইটোৰ কাৰণে কোনো ধৰণৰ নাই ট্ৰেফিক এছিষ্টেণ্টৰ কম্পিউটাৰ বেছড এপ্টিটিউড টেষ্ট এটা হ'ব তাৰপাছত এই বাকীবোৰৰ কাৰণেও এই স্কিল টেষ্ট হ'ব তো ষ্টেচন মাষ্টাৰৰ কাৰণে এটা সাইকো টেষ্ট বুলি কয় সেই টেষ্টটো হ'ব তো সাইকো টেষ্টটো ইয়াতে ভালদৰে উল্লেখ কৰিব তো সেইটো অলৰেডি উল্লেখ আছে বাৰু তো ইয়াতে এপ্লাই কৰাখিনি আপোনালোকে নিশ্চয় গম পাব এপ্লাই কিদৰে কৰিব লাগিব অহাকালি ভিডিঅ' বনাই মই আপোনালোকক দেখুৱাই দিম আৰু বাকীখিনি আমি চাই লওঁ এতিয়া যিটো আমাৰ ভেকেন্সিৰ চাৰ্টটো শেষৰ ফালে হয়তো এইটো আছে তো ইয়াতে যিমানখিনি প্ৰয়োজন আপোনালোকক ক'লো আৰু আপোনালোকৰ যি ধৰণৰ প্ৰশ্ন থাকিব সেইবোৰ নিশ্চয় ক'ব মই সকলোবোৰ আপোনালোকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম যিমান পাৰো সোনকালে আৰু ভিডিঅ'টো নিশ্চয় লাইক কৰক এতিয়াই আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব আমাৰ গুৱাহাটীৰ যিটো অফিচিয়েল ৱেবছাইট হ'ব NTPC এপ্লাই কৰাৰ কাৰণে হেতু হৈছে এইটো rrbguwahati.gov.in ইয়ালৈকে গলে আপোনালোকে এই এডভাৰটাইজমেন্টটো পায়ে যাব অৱশ্যে তো ইয়াতে লাষ্ট টাইম দিয়া আছে যে এইটো সেন্ট্ৰেলাইজ এমপ্লয়মেন্ট নোটিস 01/2019 পোষ্ট প্যাৰামিটাৰ্স তো ইয়াতে কমাৰ্চিয়েল এপ্ৰেন্টিছৰ প্ৰথম পোষ্টত আছে ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইটস ইকুইভেলেন্ট গোটেইখিনিৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ইয়াতে অকণমান ধুনীয়া সৰুকৈ আৰু ভালকৈ উল্লেখ আছে ইয়াতে 4 নম্বৰ পোষ্টৰ কাৰণে চাওক টাইপিং প্ৰফিচিয়েন্সি ইন ইংলিছ হিন্দী কম্পিউটাৰ ইজ এসেনশিয়েল জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কম টাইপিষ্টৰ কাৰণে যদি আপুনি এপ্লাই কৰে টাইপিংটো জানিব লাগিব সিনিয়ৰ ক্লাৰ্ক কম টাইপিষ্টৰ কাৰণে জানিব লাগিব তাৰ পাছত ইয়াতে বাকিবোৰ যিকিলা 12 পাছৰ পোষ্ট আছে সেই পোষ্ট কেইটাৰ কাৰণে কৈছে যে 12 অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পাছ ইটস ইকুইভেলেন্ট উইথ নট লেছ দেন 50% মাৰ্ক ইন দ্য এগ্ৰিগেট 50% মাৰ্কতকৈ আপোনাৰ কম হ'ব নালাগিব আপুনি তেতিয়াহে এপ্লাই কৰিব পাৰিব কিন্তু SC ST অথবা PWD ক্যান্ডিডেট অথবা এক্স সাৰ্ভিসমেন হলে তাতকৈ কম হলেও আপুনি এপ্লাই কৰিব পাৰিব OBC আৰু জেনাৰেল হলে যদি 50%তকৈ কম আছে আপুনি এপ্লাই কৰিব ইয়াতে নোৱাৰিব হয়তো তো এইটো বাৰু অহাকালিলৈকে গম পোৱা যাব আমি এপ্লাই কৰি চালে গোটেইখিনি গম পাম ভেকেন্সি টেবুল এতিয়া চাব আমাৰ এইটো প্ৰথম আছে RRB আহমেদাবাদত মুঠ পদ আছে 1024টা ইয়াতে মুঠ পদ আছে এইবোৰ ভগাই দিয়া আছে আমাৰ গুৱাহাটীটো ভালদৰে চাম তো ইয়াৰ পিছত এইটো এক মিনিট RRB আজমিৰত আছে 1773টা মুঠ পদ আৰু এটা কথা যে আপোনালোকে মাত্ৰ এটা জনৰ কাৰণেহে এপ্লাই কৰিব পাৰিব দুটা জনৰ কাৰণে এপ্লাই কৰিলে কেনসেল হৈ যাব এলাহাবাদত আছে 4099টা বাংগালোৰত আছে 2470টা ভোপালত আছে 997টা তাৰ পাছত আহি গল ভুৱনেশ্বৰত 498টা আছে মুঠ পদ ইয়াৰ পিছতে আহো আমি বিলাসপুৰত আছে 1207টা চণ্ডীগড়ত আছে 2483টা তাৰ পাছত আহিলো চেন্নাইত আছে 2694টা আৰু ইয়াতে গোৰখপুৰত আছে 1298টা তাৰ পাছতে আমাৰ গুৱাহাটীলৈ আহিছো 851টা মুঠ পদ আছে আমাৰ গুৱাহাটীত তো ইয়াতে কমাৰ্চিয়েল যেটো এপ্ৰেন্টিছ আছে তাৰে দুটা আছে ষ্টেচন মাষ্টাৰ 120টা পদ আছে গুডছ গাৰ্ডৰ 38টা জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট কম টাইপিষ্টৰ আছে 78টা সিনিয়ৰ ক্লাৰ্ক কম টাইপিষ্টৰ আছে 136টা সিনিয়ৰ কমাৰ্চিয়েল কম টিকেট ক্লাৰ্কৰ আছে 149টা কমাৰ্চিয়েল কম টিকেট ক্লাৰ্কৰ 60টা একাউণ্টছ ক্লাৰ্ক কম টাইপিষ্টৰ আছে 57টা জুনিয়ৰ ক্লাৰ্ক কম টাইপিষ্টৰ আছে 184টা ট্ৰেইন ক্লাৰ্কৰ আছে 27টা মুঠ 851টা পদ আছে আমাৰ গুৱাহাটীত যথেষ্ট কম আছে অন্যবোৰৰ তুলনাত তো ইয়াৰ পিছত অন্যান্য পদ আছে যেনে শ্ৰীনগৰত আছে 898টা কলকাতাত আছে যথেষ্টখিনি 2949টা তাৰ পাছত এইটো হৈছে মালদাত 1043টা আছে মুম্বাইত আছে 3665টা মুজাফৰপুৰত আছে 329টা ইয়াতে বাৰু যথেষ্ট কম আমাতকৈও পাটনাত আছে 1039টা ৰাঞ্চিত আছে 1386টা সেকেন্দ্ৰাবাদত আছে 3234টা শিলিগুৰিত আছে 443টা আৰু তিৰুবনন্তপুৰমত ইয়াতে আছে 897টা আৰু গ্ৰেণ্ড টোটেল ওভাৰঅল 35227টা ইয়াৰে আনৰিজাৰ্ভৰ কাৰণে আছে যেটো ওপেন ক্যাটেগৰী 15131 SCৰ কাৰণে 5127 খন এখন সংৰক্ষণ আছে এখন মানে পদ বুলি ক'ব লাগিব STৰ 2787টা OBCৰ কাৰণে 8712টা সংৰক্ষিত ESW এইটো হৈছে 3510টা মুঠ ইয়াতে আছে
35,227টা তো এইখন আছিল ডিটেইল নোটিফিকেশন আৰু যিমানখিনি পাৰি মই ইয়াতে আপোনালোকৰ ওচৰত আগবঢ়ালো আৰু ইয়াৰ মাজতো খোকোজা যদি আছে প্ৰশ্ন নিশ্চয় কৰিব কিন্তু সেই প্ৰশ্নবোৰ যদি কৰে মই কেতিয়াও ৰিপ্লাই নিদিও যিবোৰ প্ৰশ্নৰ মই উত্তৰ অলৰেডি ভিডিঅ'টোত দি থৈ দিও কিছুমান বন্ধু বান্ধৱীয়ে ভিডিঅ'টো ভালদৰে নচোৱাকৈ ধামাধুম কমেন্ট কৰে প্ৰশ্ন কৰে তো সেই কমেন্টৰ ৰিপ্লাই মই কেতিয়াও নিদিও তো আপোনালোকে নাভাবিব তো সেই কাৰণে ভিডিঅ'বোৰ অনুগ্ৰহ কৰি শেষলৈকে চাব আৰু মন দি চাব ইয়াতে ভালটো কথা আমি কেতিয়াও আলোচনা নকৰো আপোনালোকে জানে এটো এটা এডুকেশনাল চেনেল হয় তো ভিডিঅ'টো লাইক কৰিব নতুনকৈ ভিজিট কৰিছিলে যদি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই ৰাখিব কাৰণ ৰেলৱেৰ ক্লাছ আৰম্ভ অতি সোনকালে কৰিম ধন্যবাদ